হাই গাইছ, এটা নতুন ভিডিঅ'লৈ মই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ মই ৰহা অলপ টাউনখন আপোনালোকক দেখাব চেষ্টা কৰিম, ক'ত কেনেকুৱা কি ধৰণৰ বস্তুবিলাক আছে। আৰু আপোনালোকক আজি ৰহাখন দেখাব চেষ্টা কৰিম, যিমানখিনি পাৰোঁ দেখাম মই আপোনালোকক। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মোৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰমান দূৰত আছে ৰহা টাউনখন। মই আহি পালোঁ 12 বজাত। আৰু এইখিনি আমি 12 বজীয়া পাৰ হৈ আহিলোঁ, বৰুৱাঘাট পাৰ হৈ আহিলোঁ। আহি এইখিনি আপোনাৰ হাতীমৰা বুলি কয়, আগত এখন বহুত পুৰণা দলং আছিলে। দলংখন ইংৰাজৰ দিনৰ দলং আছিলে। দলংখন ভাঙাত বানপানী এটাই ভাঙি দিলে। ভাঙি দিয়াৰ পিছত এখন ধুনীয়া পকা বনাই দিছে। আৰু ইয়াতে এটা ধুনীয়া ভিউ আহে, মানে আপোনাৰ চাৰি চাইডে পথাৰ আছে। মই দেখাই আছোঁ ৰ'ব। ভিউ দেখাবলৈ এটা ধুনীয়া ভিউ হয়। এটা ডুবি আছে এইখিনিত, দলংখনৰ তলত এটা ডুবি আছে। এই ডুবিটো ধুনীয়া এটা ভিউ আহে। আৰু চাৰি চাইডে পথাৰ আছে। আৰু এনেকুৱা নেচাৰেল পৰিৱেশবিলাক সঁচাকৈ বহুত ভাল লাগে। আৰু আমি সেইকাৰণে এইবিলাক নেচাৰেল বস্তুবিলাক অলপ মানে দেখাবলৈ চেষ্টা কৰি থাকোঁ আপোনালোকক। দলংখন পাৰ হৈ আহি এটা ধুনীয়া তেল ডিপু আছে এইখিনিতে। মই অলপ তেল খুৱাম, তাতে তেল খুৱাম। আৰু এইকেইটা হৈছে গুদাম, এইকেইটা আপোনাৰ গুদাম হয়। আৰু আমি ৰহা সোমালোঁ, ৰহা টাউন পালোঁ। আৰু দুটা টাউনখন আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ, চাওক। আৰু মেইন চাৰিআলিটো হ'ল এইটো আপোনাৰ বাওঁহাতে যায় নগাঁও আৰু সোঁহাতে যায় গুৱাহাটী। এইটো চাওক, এইফালেদি গুৱাহাটী যায়। আপোনালোকে যদি কোনোবাই যাবলৈ বিচাৰে ক'ৰবালৈ, ধৰক গুৱাহাটী নগাঁও ক'ৰবাত যাব বিচাৰে, আপুনি এইখিনিত আহি পেলাই ইয়াতে গাড়ীত উঠিব পাৰিব। ইয়াতে গাড়ী উঠাৰ সুবিধাটো আছে। ৰহাৰ পৰা প্ৰায় 1-1.5 কিলোমিটাৰমান আহি পেলাই আপুনি পাব ৰহা কলেজখন। পশ্চিমত আহিব লাগিব, প্ৰায় ৰহা টাউনৰ পৰা পশ্চিমত 1-1.5 কিলোমিটাৰমান হৈছে, আপোনালোকে পাই যাব ৰহা কলেজখন। আৰু কলেজখন চাই লওক। ৰহা কলেজলৈ সোমাই যায়, এইটো মেইন গেট হয়। আৰু এইফালে ৰহা কলেজখন বন্ধ হৈ আছে, মানে কি কৰোণা ভাইৰাছৰ কাৰণে বন্ধ হৈ আছে কলেজ স্কুলবিলাক। ভিতৰত গৈ দেখাব নোৱাৰিলোঁ, অলপ বাহিৰৰ পৰাই অলপমান ভিউটো চাওক। কৰোণা ভাইৰাছ হৈ থকাৰ কাৰণে গোটেই স্কুল কলেজবিলাক বন্ধ আছে। সেইকাৰণে কলেজখনৰ ভিতৰত সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই অলপ দেখালোঁ। আৰু কলেজখনৰ ভিতৰলৈ সোমাই আহোঁতে আপোনালোকৰ এখন একাডেমি পায়, প্ৰাঞ্জল মেম'ৰিয়েল একাডেমি বুলি। সেই একাডেমিখনো মই অলপ বাহিৰৰ পৰা দেখাব চেষ্টা কৰি আছোঁ, চাই লওক। আৰু এইখনেই হৈছে প্ৰাঞ্জল মেম'ৰিয়েল একাডেমি ৰহা। আৰু ৰহাৰ পৰা প্ৰায় ভিতৰে আপুনি 1.5 কিলোমিটাৰমান আহিলে, 2 কিলোমিটাৰমান আহিলে এখন পাব। ইয়াতে নদী এখন আছে, ধুনীয়া নদী আছে। আৰু ইয়াতে তিনিখন নদী লগ হৈছে, মানে তিনিফালৰ পৰা আহি পেলাই মই দেখাই আছোঁ আপোনালোকক, ৰ'ব ৰিভিউটো। এইখন এখন চাওক, এইখন এফালৰ পৰা আহিছে, এইখন এফালৰ পৰা আহিছে, সেইফালে এখন আহিছে, এইফালে এখন আহিছে, আৰু এইফালে এখন গৈছে। টোটেল তিনিখন লগ হৈছে এইখিনিতে।
লগতে আছে এইটো মিউনিচিপালিটি অফিচ, তাৰপিছতে আছে এইটো পোষ্ট অফিচটো লগতে আছে, তাৰ লগতে আছে আপোনাৰ এইটো পৌৰসভা অফিচটো, তাৰপিছতে আছে পুলিচ ষ্টেচনখন, তাৰ সন্মুখতে আছে আপোনাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন। আৰু এইটো হৈছে ৰহা এগ্ৰিকালচাৰ অফিচটো। তাৰপিছত এখন আছে, এখন গাৰ্ডেন এখন আছে, ধুনীয়া গাৰ্ডেন এখন আছে ওচৰতে। হৈছে ৰহা ৰেলৱে ষ্টেচনটো। আৰু প্ৰায় ৰহাৰ পৰা 1.5 কিলোমিটাৰমান ভিতৰত সোমালে আপুনি পাব পূবত আছে ৰেলৱে ষ্টেচনটো, ৰহা ৰেলৱে ষ্টেচন এইটো। আপোনালোকে ৰহা টাউনখন অলপ দেখালে, গোটেইখিনি মই দেখাব নোৱাৰিলোঁ, অলপ হ'লেও দেখালোঁ। আপোনালোকে যিখিনি চালে সেইখিনি অলপমান দেখাইছোঁ, এটা চুক দেখাইছোঁ আৰু বাকীখিনি দেখাবলৈ আছে। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন ছাবস্ক্ৰাইব। আৰু তলত ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ এইবিলাকৰ চবৰে লিংক দিয়া আছে, আপোনালোকে তাতো গৈ পেলাই ফ'ল' কৰি ল'ব পাৰিব।